তাকে গম পাইছো এইটো পঢ়াৰ ব্যৱস্থা কৰিব লাগিব গাঁওবাৰ দুটাক কৈ পেলাই কাইলৈ মিটিংখন দিওঁ কিন্তু কথাটো দেই তাকে কথাটো শুনিছো পঢ়া কেনেকে দিবি ঐ কিয় 3 মিনিট কেছটো গম নোপোৱা নেকি তোমালোক তাতে ভূত ওলাই কি কয় কি কথা ক'বলৈ আহিছ কলিজালৈ জীয়াই আছ দেখিলে গম পাবি তহঁতে ভূত চুত একো নাই এইবিলাক গাঁৱত তথাপি মিটিং চিটিং এখন কিবা ব্যৱস্থা কৰিব লাগিছিল ন তাকে কাইলৈ পঢ়াৰ ব্যৱস্থা কৰিম মুঠতে পঢ়া চবে দিব লাগিব দেই মই পঢ়োৱা চহৰত নাই দেই নাই চবে দিব লাগিব গাঁৱৰ প্ৰত্যেক মানুহে পঢ়া দিব লাগিব ভাত হ'ল মাতি আছে ভাতকেইটা খাই আহোঁ মাতি আছে বুজিছ যা পঢ়াটো কেইটা যা এপুৱা কলিজালৈ জীয়াই আছ হয় দে তথাপিও কাইলৈ মিটিংখনলৈ আহিবি আচ্ছা ঐ আমি লাহে লাহে আগবাঢ়ো কি কৰিবি কাইলৈ আলোচনা কৰিবি পাৰিবি ন বস্তু লগত আছে ঠিক আছে দে মানুহজনী যে ফাঁচি লাগিছিল যে সেই ঘৰটো 3 বছৰ আগত যে আজি চাওঁ নেকি যাব পাৰি বল এপাক চাওঁগে বল এইকেইটা ভয়াটো কেইটা যে ভূত ভূত কৈ আছা চাওঁগে বলচোন আজি বল আজি চাওঁগে বল কি হয় দেখা যাব বল ভয় কৰিবলগীয়া কি কথা আছে বল না আহচোন ইমান সাহস দে এনেকে খুলে হ'ব এইখন ঐ কিবা এটা পৰিছে দেখোন হে চালনি ঐ কিবা এটা পৰিছে ঐ কি পৰিছে আজি চাই যাওঁ বুজিছা কি হয় হ'ব ভয় অকণ লাগিছে কিন্তু দেই ভয় অকণ লাগিছে কিবাকে বাচিলো ঐ এলা এনেকুৱা মই জীৱনত পোৱা নাই বে কি কবি এইটো কথা কাকো ক'ব নোৱাৰি এইটো কাকো কথা ক'ব নোৱাৰো বহুত লাষ্টত পৰিম কালি অথনি কৈছিল না লাষ্টত পৰিম এইটো হ'ব পাৰে বুজিছ পাতে ঘৰলে বল বল পাতে কচোন শুনিছান কালি যে অঁ এই মুন্না ভয়তে গোটেইটো আজি নাহিলে দেখিছ নাই এতিয়া মিটিঙলৈ মিটিঙৰ কথা সিয়ে আলোচনা কৰিলে তই সিয়ে নাহিলে এই ভূত মই অৱশ্যে ভয় খাইছো বাৰু কালি এই মানুহ ঘৰ যে 3 বছৰ আগত যে ফাঁচি লাগিছে যে সেই ঘৰটো কালি গলো নহয় চাবলৈ ভূত তোক এটা ভয়ত পলাইছো বুজিছ মোৰ চোলা তোলা ফাটি অৱস্থা নাই সঁচা নেকি এই নকবি আৰু সেইটো ভয়টো নাহিলে দেখিছ নাই কালি সি পঢ়াৰ কথা ক'লে বুজিছ কৈ লৈ পেলাই সি নিজে নাহিলে এতিয়া সেইটোৱেতো এতিয়া পঢ়া ব্যৱস্থাটো কৰি লওঁ কাৰোবাৰ দুটা
নমস্কাৰ দেই। নমস্কাৰ দেই। দেৰি হ'ল আমাৰ আলোচনা হৈ আছে ন? বাকী আলোচনাবিলাক কিমান পৰ্যায় কি পাইছেগে? আচ্ছা, আমি আলোচনা কৰা হ'ল আগমুহূৰ্ততে। এতিয়া মানে পহৰা দিয়া এটা সিদ্ধান্ত লৈছোঁ। গতিকে সকলোৱে যুৱকখিনিয়ে পহৰা দিব লাগে। আৰু গাঁৱতো চুৰ হৈ আছে, ডকাইত হৈ আছে। গতিকে সকলোৱে কি পৰামৰ্শ দিয়ে? তেনেহ'লে মই এখন লিষ্ট বনাই লৈ আহিছোঁ। লিষ্ট বনাই মানে আপোনালোকে পহৰা কেনেকে কি কৰি দিয়ে লিষ্ট বনাই লৈ আহিছোঁ। লিষ্টখন মানে ঠিকে আছে যদি তেনেকে সেইমতে পহৰা দিলেই হ'ল আপোনালোকে। গতিকে কি কয় আপোনালোকে? তেতিয়াহ'লে আজি প্ৰথম পহৰা গণেশ আৰু জোনকে থোৱা যাওক নে কি কৰে আজি? ঠিক আছে, উক্ত প্ৰস্তাৱটো মই সাদৰে সমৰ্থন জনাইছোঁ। ঠিক আছে, সেইটোকে তেনেহ'লে বাহল থাকক। কালিলৈ পৰা পহৰা ষ্টাৰ্ট সামৰিব পাৰে তেনেহ'লে। ঠিক আছে। এতিয়া তেনেহ'লে সকলো যাব পাৰে আৰু পহৰা দিব লাগিব। গতিকে এতিয়া ঘূৰা ঘূৰি যাব পাৰে আৰু। ঠিক আছে। হিৰকে তাক কাণে কাণে কথাখিনি ক'লে দেখিলে। মই গম পাইছো। পহৰাকেইটা আমাকহে পেলাবলৈ পালে আৰু। তাকে ভয়তো লাগে, মোৰতো পহৰানো আমাৰ দুটাকে পেলাব লাগে নে? গাঁৱত দুটা জেগাই ভয় লাগে অ'। এটা হ'ল হৰেণৰ ঘৰটো ওচৰত আৰু 3 মোনটো ওচৰতো। বাৰু দে, যি হয় হওক আৰু 3 মোনটো অকণ বহো আৰু পুলতে অলপ ভাগৰো লাগিছে। এতিয়া 11টামান বজালৈকে থাকো। তাকে তাৰপিছত ঘূৰি যাম আৰু দে। ভয়ো লাগে দেচোন। 3 মোনিটো এইখিনি জেগাত ভাল জেগাত বহি দেখা নাই দে। মানে হৰেণৰ ঘৰ ফালে গ'লেও বহুত ভয় লাগে। ইয়াত ভয় লাগে দেই একদম। হয় দে, বহুত ভূত ওলায়ো তাত, বহুত ভয় লাগে অ'। মোৰতো ভয় লাগে, এই গা নোম থিয়ৰি যায় অ'। মোৰো গা নোম থিয়ৰি হৈছে। 11টামান লাগে থাকো, তাৰপিছত আমি ঘৰা ঘূৰি যামগৈ দে। যি হয় হ'ব আৰু, উপায় নাই ন। ইমান আৰু ভয় লৈ থাকিব নোৱাৰো ন মনত। ঐ, কিবা এটা শুনিছনে? তাকে ময়ো কিবা এটা আৱাজ শুনিছোঁ বুজিছ। মোক কিন্তু ভয় লাগিছে। তাকে ঐ লাখুটিয়াটো লৈছে দেখোন। আমি ক'লে বিশ্বাসেই নকৰে অ'। বহুত ভয় লাগিছে মোৰ। বহুত ভয় লাগিছে। সিহঁতক মই বাৰে বাৰে কৈছিলো নিদিওঁ বুলি। বহুত ভয় লাগি গ'ল। সিহঁতক ক'লে বিশ্বাসে নকৰে। কি ভাবিম? বহুত ভয় লাগিল। কৃষ্ণ বহুত ভয় লাগিছে মোৰ। নমস্কাৰ, মই ভাস্কৰ জ্যোতি। আপোনালোকে ইতিমধ্যে আমাৰ ভূত পাৰ্ট 1 চালে। তো আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। আৰু আপোনালোকে ছাপোৰ্ট কৰিলে অতি সোনকালে আমি পাৰ্ট 2 আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিম। আৰু আমাৰ জীৱন জিন্দাবাদ চেনেলটোত প্ৰথম হিচাপে আপোনালোকৰ ছাপোৰ্ট পাই ভাল লাগিল। এনেকৈ ছাপোৰ্ট কৰি যাওক, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেতিয়াহে আমাৰ ভিডিঅ' বনাবলৈ আমাৰো ভাল লাগিব। আৰু এইখিনিতে এটা কথা কওঁ, মোৰ চেনেল বিজে মিউজিক আলিবাটৰ সুবাস, তাতে খুব কম দিনৰ ভিতৰতে বৃদ্ধাশ্ৰম বুলি এখন ছবি আহি আছে, আৰু লগতে আৰু এটা গানো আহি আছে হেৰুৱাই তোমাক বুলি। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লিংক ডেছক্ৰিপশ্যনত থাকিব। ধন্যবাদ।